हेलो एवरीवन फाइनली रघुपति चालो और केनेकुवा पालो कि पालो आपनालोকক रिव्यू दिम मुभिखन हेक करार लगे लगे और मुभि चोৱা माने तो पपकर्न खाबई लागिब गतिके पपकर्न एटाओ লৈ ललो आमी और আজি देखाम एटा भेन्डिर टेঙা रेसिपि आशा करो आपनालोके भिडिओটো हेकলৈকে চাব और এই যেটো গৰম পৰিছে এই গৰমত আমি भेन्डी टेঙা খাই সঁচাকৈ ভাল লাগিব আহক भिडिओটো आरम्भ करो আমি যাবলৈ ওলালো रघुपति চাবলে एवरीवन की खबर आपनालोकर और आमी আজি गई आसो रघुपति चाবলৈ सकलोरे ভিউজ পালো और সকলে কৈ আছে যে সিনেমাখন ভাল হৈছে বুলি তো ভাবিলো যাও চাবলে আমি সোনাৰী গৈ আছো তাত এটা হল আছে ফার্স্ট টাইম গৈ আছো বাৰু আৰু গৰম কেনেকুৱা বহুত জেগাতে বৰষুণ দিছে বুলি কৈছে কিন্তু আমাৰ ইয়াত বৰষুণ নাই কালি অকমান বতৰটো বেয়া কৰিছিল যদিও বৰষুণ নাই দিয়া তথাপিতো আৰু গৰমে গৰমে চাবলে যাও ৰাতিপুৱাই ওলাইছো হেকাৰণে এতিয়া 9:45 মান হল আমাৰ 11:30 শো আছে আপোনালোকক ৰিভিউ দিম কেনেকুৱা হয় আজি ৰাতিপুৱাই ওলাইছো আৰু দিনটোলে বুলি ফিল্মো চাও আৰু কবাত গৈ খামো বলক এতিয়া আপোনালোকক আমাৰ লগতে লৈ যাও সিনেমাখন দেখাও বহুতে হয়তো চালে আমাৰ অলপ দেৰিয়ে হল সোৱালৈকে বলক গাড়ীখন ৰখাই দেউতাকে কিবা এটা বস্তু আনিব যাওঁতে আমি দুটাইনো কি কৰোঁ এনেদৰে মোবাইলটো উলাই টাইম পাছ কৰিলোঁ আৰু সি এনেদৰে তাৰ লগত যদি যুঁজি থাকোঁ ন খুব ভাল পায় সি খুব এনজয় কৰে একদম সি নিজেও যুঁজি থাকে যুঁজি ভাল পায় গতিকে তাৰ লগত এনেই গাড়ীত অকণমান টাইম পাছ কৰিলোঁ আৰু গাড়ীৰে গৈ থাকোঁতে মানে পৰিৱেশটো ইমান ধুনীয়া এইফালৰ ৰাস্তা পদূলিবোৰ মই সদায় ভাল পাওঁ আৰু এতিয়া ফুলৰ বতৰ ইমান ধুনীয়াকৈ ফুলজোপা ফুলিছে চাওকচোন কি ফুল নাজানো বাৰু কিন্তু খুব ভাল লাগিল ৰাস্তাৰ কাষত এনেদৰে ফুলবোৰ দেখি আৰু এফালে বাগান দেখা পোৱা যায় খেতি পথাৰ দেখা পোৱা যায় গতিকে বহুত ভাল লাগে আৰু ফাইনেলি আমি আহি পালোহি মুভি হল আমি গৈছিলোঁ সোণাৰী মুভি হল এটাত আৰু তাত গৈ পেলাই দেখিলোঁ মানুহ ঢেৰ হৈছে বাৰু আমাৰ অকণমান দেৰিয়ে হ'ল মানুহবোৰ সোমাই গৈছে আৰু আমি ভাবিলোঁ কিবা এটা লৈ ল খাবলৈ তো পপকৰ্ন ললো আমি একদম পুৰা টাইমত গৈ পাইছো আমি গৈ পোৱালে একদম লাইট চাইট নুমাই দিলেই মানে আৰু মুভিখন এনজয় কৰোঁ এতিয়া বলক আপোনালোককো দুই এটা ক্লিপ দেখাও হেয়া আমি কোল্ড ড্ৰিংকস ললো পপকৰ্ন ললো আৰু আমি এন্ট্ৰি কৰাৰ লগে লগে একদম লাইট বন্ধ কৰি দিছে আৰু এয়া যেটো ফাৰ্স্ট এডভাৰটাইজ এটো ষ্টাৰ্ট আৰু এয়া ফিল্মখন ষ্টাৰ্ট হৈ গৈছে প্ৰিয়ম পল্লৱী সঁচাকৈ ভাল লগা হৈছে আৰু এয়া হিৰো ৰবি শৰ্মা এন্ট্ৰি একদম জাক্কাছ হৈছে খুব ভাল লাগিল সিনেমাখন আপোনালোকেও চাব আৰু আদি হিটো কি বুজি পায় হি অকমান চালে যেনিবা এনে ডান্স গান অকমান ফাইট চাইট চালে তাৰপিছত হি কোৱাত ব্যস্ত আৰু ওৱান অফ মাই ফেভাৰিট সং সদায় থাকিম মৰণে মাতিলেও কথাৰা এয়া ইণ্টাৰভেল টাইমত আমি তিনটাই আমাৰ ভাল আছিল টিকেট বাৰু দুটাই কাটিছিলোঁ কিন্তু এটা চিট খালী আছিল কাৰণে আদিৰ কাৰণে ভাল হ'ল সি সেইটো চিটত লৈ নিজৰ মাজতে কৰিলে আৰু ফাইনেলি এয়া আমাৰ মুভি খতম হৈ গ'ল ফাইনেলি সিনেমা চালোঁ আমি আৰু সিনেমা চাই মেলি আহিলোঁ আৰু সঁচাকৈ ৰিভিউ বুলি ক'বলৈ গ'লে সিনেমাখন বহুত বেছি ভাল হৈছে ষ্টৰিটো যেনিবা অকণমান নন ষ্টৰিয়ে বনাইছে মানে সেইটো এক্সপেক্টেড আৰু কিন্তু তাক যিটো ৰিপ্ৰেজেণ্ট কৰিছে ৰবি শৰ্মাই হওক বা বাকী প্ৰিয়ম পল্লৱীয়ে হওক গোটেইখিনি মানে এক্টিং কেকেদাৰ এক্টিং মজা হৈছে গতিকে ৰিভিউ দিবলৈ হ'লে মইতো পূৰা আউট অফ 10 9 দিম আৰু আপোনালোকেও চাব ৰঘুপতি মানে অসমীয়া চিনেমা হিচাপত মানে বহুত বেছি ভাল আমি এখন সাউথ ইণ্ডিয়ান মুভি চোৱা যেন লাগিছে পিকচাৰ কোৱালিটি হওক বা মেকআপ হওক গোটেইখিনি মানে সাউথ ইণ্ডিয়ান লুকছ এটা দিছে গোটেইখিনিতে আৰু একশ্যন গোটেইখিনি বস্তুৱে মানে মুভিখনত বহুত বেছি মানে ভাল কৰিছে আশা কৰোঁ অসমীয়া চিনেমা এনেদৰে আকৌ আগলৈ আহক আমি আকৌ চাবলৈ পাওঁ যেতিয়া এতিয়া কেইদিনমানৰ পৰা অসমীয়া চিনেমা খুব ভাল চলিছে আমি তাকে লৈ প্ৰাউড কৰোঁ আৰু ময়ো এতিয়া অসমীয়া চিনেমা আহিলে আমি যাওঁৱেই চাবলৈ গতিকে এতিয়া আহিলোঁ আৰু মই ভাবিলোঁ আজি ৰাতিৰ সাজত আমি ভেন্দি বনাম আৰু ভেন্দি টেঙা এটা আপোনালোকক কেনেকৈ বনাওঁ সেইটোও দেখাওঁ যিহেতু মোৰ চেনেল ৰেচিপিয়ে মেক্সিমাম হয় গতিকে ৰেচিপি এটা আপোনালোকলৈ আগবঢ়াওঁ আৰু যিটো গৰম পৰিছে গৰমত টেঙা এখন হ'লে বেছি ভাল লাগে ভাত খাবলৈ হয় নাই গতিকে মই ভাবিলোঁ আজি ভেন্দি টেঙা মই কেনেকৈ বনাওঁ একদম চিম্পুল হয় জাষ্ট মই যিটো বনাইছোঁ আপোনালোকৰ আগত সেইখিনি দেখাওঁ বলক এতিয়া ৰেচিপিটো চাওঁগৈ
ভেন্দি টেঙা বনাবলৈতো ভেন্দি মেইন ইনগ্ৰিডিয়েণ্ট লাগিবই আৰু লগত লাগিব টেঙা। গতিকে ভেন্দিখিনি ভালদৰে ধুই লৈছোঁ আৰু ভেন্দি কাটিলে সদায় আগত ধুই ল'ব দেই, কাৰণ একদম নহ'লে বিজলুৱা ভাৱটো ওলাই আহিলে ভেন্দিটো টেষ্ট নোহোৱা হৈ যায়। আৰু এনেদৰে মই একচুৱেলি আজি একদম গোটা গোটাকৈ বনাম আৰু দীঘলে দীঘলে মই ধুনীয়াকৈ কাটি লৈছোঁ। আৰু পিঠাগুড়িৰ এটা পেষ্ট দিব লাগিব, যাতে মানে টেঙা আঞ্জাখন আৰু সোৱাদ হয় আৰু অকণমান গোটা হয়। সেইকাৰণে অকণমান 1 চামুচ পিঠাগুড়ি মই পানীত গুলি লৈছোঁ আৰু ইয়াত একো মছলা ইউজ নকৰোঁ, কাৰণ টেঙা আঞ্জা চিম্পুল হ'লে ভাল লাগে। পিঁয়াজ লৈছোঁ মই এটা কাটি, এটা শুকান জলকীয়া আৰু লৈছোঁ মই বগা সৰিয়হ আৰু এয়া নেমু টেঙা। আজি মই টেঙাখন নেমু টেঙাৰে বনাম আৰু নেমু টেঙাৰ আঞ্জাটো খাই চাব আপোনালোকে, বেছি সোৱাদ লাগে খুটি টেঙাতকৈও। আৰু এতিয়া একদম অকণমান তেল দিছোঁ, কাৰণ টেঙাৰ আঞ্জাত তেল নিদিলেও হৈ যায়, খালি এইখিনি পিঁয়াজখিনি ভাজিবৰ কাৰণে অকণমান মই তেল দিছোঁ। এইখিনি অকণমান ভাজি ল'ম, ভাজি লৈ পেলাই মই ইয়াতে ভেন্দিখিনি দিম। আৰু টেঙাৰ আঞ্জাখন বনাবলৈ আমি ভেন্দি যিহেতু দিছোঁ, ভেন্দিখিনি ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব। যদি ভেন্দিখিনি কেঁচা কেঁচা থাকে তেতিয়াহ'লে টেঙাৰ আঞ্জাখনো টেষ্ট নহ'ব আৰু ভেন্দিখিনিও খাবলৈ টেষ্ট নহ'ব। সেইটো কাৰণে প্ৰথমতে আমি ভেন্দিখিনি একদম ধুনীয়াকৈ মচমচীয়াকৈ ভাজি ল'ব লাগিব। আৰু মই একদম কম জুইত কম তেলত ঢাকনি দি বস্তু বনাওঁ, আপোনালোকে জানে যিবিলাকে মোৰ ভিডিঅ' ফ'ল' কৰে। আৰু এতিয়া অকণমান ইয়াতে মই হালধি দিম আৰু নিমখ দিম, একো মছলা ইউজ নকৰোঁ। টেঙাৰ আঞ্জা চিম্পুল খায়ে ভাল লাগে। আৰু নৰ্মেলি আমি মাছেৰে যেনেকৈ টেঙাৰ আঞ্জা খাওঁ, আজি ভেন্দিৰে খাইছোঁ, মাছৰ জেগাত ভেন্দি দি দিছোঁ। আৰু এতিয়া ভেন্দিখিনি অকণমান ভাজি মই ঢাকনি দিম, কাৰণ ভেন্দিটো অকণমান সিজিব লাগিব, যিহেতু মই গোটা গোটাকৈ দিছোঁ ভেন্দিকেইটা। খালি মাজেৰে মই ফালি দিছোঁ, যাতে ভিতৰলৈ মছলাটো সোমাই যায়। আৰু এনেদৰে ঢাকনি দি পেলাই এতিয়া মই ইয়াতে দিম কাৰি পাত্তা। টেঙাৰ আঞ্জাত আপোনালোকে যদি নৰসিংহৰ পাত দিয়ে, খাবলৈ আৰু ভাল লাগে, গোন্ধটো ভাল হয়। তো মই অকণমান নৰসিংহৰ পাতো দি দিছোঁ কেইখিলামান। তাৰপিছত এইখিনি আকৌ অকণমান ঢাকনি দি মই ভাজিম। ইয়াত বেলেগ কৰিব লগা একো নাই, ভেন্দিখিনি খালি ভজালে আপোনালোকে অকণমান ৱেইট কৰিব লাগিব। তাৰপিছতহে আমি পানী দিম। এতিয়া অকণমান পানী দিছোঁ, যাতে ভেন্দিখিনি সিজিবৰ কাৰণে, কাৰণ মই বাৰে বাৰে কৈছোঁ যে ভেন্দিটো মই গোটাকৈ দিছোঁ, আপোনালোকে সৰু সৰুকৈ কাটিব পাৰে, তেতিয়া সোনকালে হৈ যাব। এতিয়া ভেন্দিখিনি আমাৰ অলম'ষ্ট সিজি গৈছে। আৰু এইখিনি সময়তে আমি যিখিনি নেমু টেঙাৰ ৰস উলিয়াই থৈছিলোঁ, সেই নেমু টেঙাৰ ৰসখিনি আমি ইয়াতে দি দিম। এতিয়া নেমু টেঙাৰ ৰসখিনি ফাৰ্ষ্টতে মই এইটো কাৰণে দিয়া নাই, নহ'লে টেঙাটো পানীৰ লগত টেঙা নাইকিয়া কৰি দিয়ে, গতিকে পিছত দিব। আৰু এইখিনি যে পিঠাগুড়ি আৰু পানী যে মই গুলি থৈছিলোঁ, এইখিনি অলপ দিব। এইখিনি দিলে টেঙাৰ আঞ্জাখিনি খাবলৈও সোৱাদ হয় আৰু গোটা হয়, অকণমান পানী পানী নালাগে। আৰু যিহেতু আমি আলু দিয়া নাই, গতিকে আমাৰ অলম'ষ্ট এয়া ভেন্দিৰ টেঙা একদম ৰেডি হৈ গ'ল। দেখিছে, পিঠাগুড়িৰ 1 চামুচ দিয়াৰ কাৰণে ইমান ধুনীয়া এটা গ্ৰেভি টাইপ হৈছে। আপোনালোকে যদি পিঠাগুড়ি নাথাকে আটাও দিব পাৰে, আটা 1 চামুচ দি দিব। আমাৰ এয়া ভেন্দি টেঙা ৰেডি হৈ গ'ল। আৰু এতিয়া গৰমে গৰমে ভাতৰ লগত খোৱাহে কথা। গতিকে আপোনালোকেও এনেদৰে ভেন্দি টেঙা বনাই খাব। আজিলৈ আহিছোঁ, পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। বাই।